गसाइगावनि राजा लामा सेराव दिनै पेसिफिक हन्डा मुंनि मटरसाइकेलनि श'रुम बेखेवदों। गसाइगाव ओनसोलनि सुबुंफोरा हन्डा कम्पानिनि जायखिजाया मटरसाइकेलखौ गोजानाव थाङालाबानो दिनैनि बेखेवनाय पेसिफिक हन्डा श'रुमाव मोननो हासिगोन होनना श'रुमनि फारसेनिफ्राय ओरैबायदि फोरमायो। नमस्कार, আজি গোসাইগাঁও NH27 পেচিফিক হন্ডা বঙাইগাঁৱৰ এটা সেলস আউটলেট মুকলি কৰা হ'ল। হন্ডা টু হুইলাৰ মটৰচাইকেল স্কুটি ইয়াতে পাব আৰু ইয়াতে বিভিন্ন ধৰণৰ আমাৰ অফাৰো চলি আছে। এতিয়া যেহেতু আপুনি গম পায় যে ফেষ্টিভেল মান্থ চলি আছে, চ' গোসাইগাঁও ৰাইজৰ কাৰণে প্ৰতিখন বাহনৰ লগত আমি দুটাকৈ হেলমেট ফ্ৰী দি আছোঁ আৰু এচিয়ৰ গিফ্ট দিম। লগতে ফাইনেন্সত কোনোবা ক্ৰয় যদি কৰে আমাৰ ফালৰ পৰা জিৰ' ডাউন পে'মেণ্ট পৰা আৰম্ভ কৰি মিনিমাম ডকুমেণ্টেশ্যনৰ আৰু ছেম ডে ডেলিভাৰী আমি দি আছোঁ ইয়াতে। চ' NH27 গোসাইগাঁৱত আপুনি আহিলে আমাৰ শ্ব'ৰুম আছে পেচিফিক হন্ডা, এইটো চেলছ আউটলেট হয়। ইয়াৰ পৰা আপুনি ক্ৰয় কৰিব পাৰিব হন্ডা মটৰচাইকেল এণ্ড স্কুটাৰ। ইয়াত কি গাড়ী থাকিব দাদা? এনে ইয়াতে আমাৰ নতুন DO 125 ৰিচেণ্টলি লঞ্চ হৈছে আৰু SP 125cc ভাৰ্চন আমাৰ পৰা চলি আছিলে। এতিয়া নতুন ভাৰ্চন আহিছে SP 160। চ' বহুত হাইলি ডিমাণ্ডেবল গাড়ী হয় আৰু আপোনালোকে গম পায় যে আমাৰ টেকন'লজিটো ৱৰ্ল্ড ৱাইড নাম্বাৰ 1 হয়। আৰু লগতে আপুনি এক্সচেঞ্জ, আপুনি পুৰণি গাড়ী এক্সচেঞ্জো কৰিব পাৰে আমাৰ ইয়াতে। চ' এক্সচেঞ্জ যদি কৰে আপুনি, তো এক্সচেঞ্জ অফাৰো আমাৰ ইয়াতে আছে। 2000কে আপুনি এক্সচেঞ্জ অফাৰ কৰিব গাড়ী। ছাৰ্ভিচিং এতিয়ালৈকে আমি ইয়াতে হেৰি কৰা নাই। আমাৰ পুৰণি আউটলেট আছে এটা ছাৰ্ভিচিঙৰ। চ' এতিয়া চেলছ আউটলেটে হৈছে আমাৰ, আৰু ইন ফিউচাৰ ইয়াতে আমি আৰু ইয়াতকৈ ডাঙৰ চাব ডিলাৰ বা অথৰাইজ এটা এছ'চিয়েট ডিলাৰৰ কাৰণে পৰ্টফলিঅ কৰিছোঁ। আজি যদি কোনোবা কাষ্টমাৰে ক্ৰয় কৰে আমাৰ ফালৰ পৰা গাড়ী, তাৰ কাৰণে আমি বিশেষকৈ 2000কে কেছ ডিছকাউণ্ট দি আছোঁ আৰু লগতে এচিয়ৰ গিফ্ট দি আছোঁ, লগতে দুটাকৈ হেলমেট আমি দি আছোঁ।